নমস্কাৰ আজি আপোনালোকে দেখিছে মই আপোনালোকৰ ওচৰত আজি বিশেষ এটা ৰেচিপি লৈ আহিছোঁ মাটি দাইল কেইটামান লৈছোঁ আজি হেয়া মাটিমাহ আৰু ঔটেঙাৰ সৈতে বনাম মাটিমাহখিনি তিয়াই দিছোঁ পানী দি দেখিছে মই পানী দি দিছোঁ তিয়াই 1 ঘণ্টা কোমলিবলৈ দিছোঁ 1 ঘণ্টা কোমলিবলৈ দি থৈ দিম তাৰপা ধুব লাগিব মাটিমাহখিনি ধুই ল'ব সকলোৱে নিশ্চয় জানেই কেনেকৈ চকুৱা গুচাই ধুব লাগে এয়া দেখিছে মাটিমাহখিনি মই ধুই লৈছোঁ চকুৱাখিনি অতৰাই আৰু এয়া ঔটেঙা পিচ পিচকৈ কাটি লৈছোঁ তাৰপিছত এয়া মই কুকাৰত দিছোঁ মাটিমাহ আৰু ঔটেঙা জোখমতে পানী তাৰপৰা দিলোঁ নিমখ আন্দাজমতে তাৰপৰা এয়া হালধি তাৰপিছত আপোনালোকে এইখিনি এটা বা দুটা হুইচেল মাৰিবলৈ এটা হুইচেল মাৰি চাব যদি নাই সিজা আকৌ অকণমান হেৰি কৰি সিজাই দিব মই এটা হুইচেল মাৰিবলৈ দিলোঁ তাৰপৰা হ'ল তাৰপিছত কেৰাহী এখনত এয়া তেল গৰম হ'ব দিছোঁ তাৰপিছত পাঁচফোৰণ কেইটামান দি দিছোঁ পকিবলৈ দি দিছোঁ পাঁচফোৰণ কেইটামান পিঁয়াজ দি অকণমান ভাজি ল'ম তাৰপৰা পিঁয়াজখিনি অকণ পকিলে ৰঙচুৱা হ'লে আমি ইয়াত দালিখিনি দি দিম সিজাই থোৱা অকণমান ভাজি ল'ব মোৰ দৰে এয়া দেখিছে মই কুকাৰৰ পৰা উলিয়াই দালিখিনি হেতা দি দিছোঁ বৰ ধুনীয়াকৈ সিজি গ'ল দিয়া মাত্ৰকে উতলি আহিছে তাৰ পৰা আপুনি আৰু অকণমান উতলিবলৈ দিব ভালকৈ উতলটো আহিলে খাবলৈ বেছি ভাল লাগে একেবাৰে সহজকৈ আচলতে আজি মই আপোনালোকক এয়া দেখাইছোঁ এয়া দেখিছে পুৰা উতলি আছে এয়া দেখাই দিছোঁ ভালকৈ হেতাখনেৰে লৰাই 5 মিনিটমান উতলিলেই আপোনালোকে খাব পৰা হৈ যাব তাৰপিছত মই আপোনালোকক ইয়াত বাটি এটাত বাঢ়ি দেখাইছোঁ মই আচলতে দুজনমানে খাব পৰাকৈ বনাইছোঁ এয়া ঔটেঙাখিনি পূৰা সিজি গৈছে খাবলৈ বৰ ধুনীয়া হৈছে ধন্যবাদ